আমাৰ ৰাজ্যসভা সাংসদ শ্ৰীযুত সন্মানীয় ৰংগৰা নাৰ্জাৰী ডাঙৰীয়াৰ তেখেতৰ যোনটো এল'কেশ্যন ইয়াৰলি 5 crore আৰু তেখেতে যেতিয়াৰ পৰা দায়িত্বত আছিলে তেখেতে বিভিন্ন ঠাইত নিজৰ সাংসদৰ পুঁজিৰে বহুতখিনি কাম কৰিছে আৰু মই তেখেতক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি আহিব নোৱাৰিলে আৰু আমাৰ সমষ্টি, আমাৰ এই মুছলপুৰ সমষ্টি আৰু চিলাকুটি বুলি ঠাই এখনত তেখেতে এটা সুন্দৰ এটা বহুদিনীয়া ৰাইজৰ দাবী আছিলে যে ইয়াত এটা কালভাৰ্ট এটা লাগে, মানে দুটা গাঁও কমিউনিকেশ্যনটো ইয়াত ছিঙি আছিলে। তো তেখেতে আমাৰ মুছলপুৰ সমষ্টিৰ চিলাকুটি গাঁৱত আজি সেই 15 লাখ টকা এটা কালভাৰ্ট নিৰ্মাণ কৰিছে। ইয়াক আমি আজি ইনগ্ৰেশ্যন কৰিবলৈ পাই মই তেখেতক হৃদয়ৰ পৰা আৰু আমি চিলাকুটিবাসী ৰাইজ আৰু মুছলপুৰবাসী ৰাইজ তথা আমাৰ UPPLৰ নেতৃত্বসকলে তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অলপ আগতে ক'লো এই দাবীটো আজি নহয়, আজিৰ পৰা 25 বছৰ আগৰ পৰা এই দাবী আছিল বুলি মোক বহু সময়ত তেখেতসকলে মানে মোক দৰখাস্ত দি আছিলে, মোক মানে এপ্লিকেশ্যন দি আছিলে আৰু নিৰ্বাচনী প্ৰচাৰত যেতিয়া মই আহোঁ তেখেতসকলে মোক বাৰ কৈ আছিল যে আপুনি আমাক এই কালভাৰটো কৰি দিব লাগিব। তো মই এইবাৰ ৰাজ্যসভা সাংসদৰ মৰমত আমি এইখিনি কাম কৰিবলৈ সক্ষম হৈছোঁ আৰু এইটোৱে নহয়, আমি বিভিন্ন ঠাইত তেখেতৰ যিখিনি মুছলপুৰ সমষ্টিৰ কাম কৰিছে মই আকৌ এবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।